অসমৰ বাহিৰত সুনীল গগৈৰ অৱস্থিতিৰ কথা ধৰা পেলাইছে আৰক্ষীয়ে। আৰক্ষী সঞ্চালক প্ৰধানে অসমৰ বাহিৰত সুনীল গগৈৰ ইলেক্ট্ৰনিক ফুটপ্ৰিণ্ট পোৱাৰ কথা সদৰি কৰিছে আনুষ্ঠানিকভাৱে। সুনীল গগৈ যে জীয়াই আছে এই তথ্য প্ৰমাণ আৰক্ষীৰ হাতত আছে। সুনীল গগৈ কোন জেগাত থাকিব পাৰে সেই তথ্য আৰক্ষীয়ে ইতিমধ্যে লাভ কৰিছে। ডিজিপিয়ে মন্তব্য কৰিছে সুনীল গগৈ জীয়াই আছে, যিহেতু নেকি এতিয়ালৈকে দৰ্শকৰ মনত আছে। আপোনালোকে এতিয়ালৈকে যদি মনত নাই, মই আপোনালোকক মনত পেলাই দিব বিচাৰিছোঁ, যিহেতু নেকি সুনীল গগৈ জীয়াই আছে আৰু সেই হত্যাকাণ্ডৰ লগত যিহেতু নেকি ৰহস্য, এতিয়া সকলো ৰহস্য ফাদিল হৈ পৰিছে। ডিজিপি জিপি সিঙে ডাঙৰীয়াই সকলো কথা ফাদিল কৰিলে। সুনীল গগৈৰ পত্নীক এই বগা হাতযোৰ পিন্ধি থাকিব নালাগে বুলি কৈছিলে CID IGP সংযুক্তা পৰাশৰে। CID ফালৰ পৰা পোৱা হৈছিলে এই বগা হাতযোৰ কিয় পিন্ধি থকা হৈছে। সুনীল গগৈ মৃত্যু হোৱা নাই, তাতে বা ক'ৰবাত ইংগিত পোৱা গৈছে সুনীল গগৈ যে জীয়াই আছে। এতিয়া আৰক্ষীৰ হাতত তথ্য প্ৰমাণ আছে। ঢকুৱাখানাৰ যিটো হত্যাকাণ্ড সুনীল গগৈক পলাতক ঘোষণা কৰিছে। এতিয়া নতুন এটা অভিযোগ জীয়াই আছে, যিহেতু নেকি জাহাংগীৰৰ হত্যাকাণ্ড ৰহস্য, যিহেতু নেকি জাহাংগীৰক হত্যা কৰিছিল সেই অভিযুক্ত এতিয়ালৈকে পলাতক অৱস্থাত। জাহাংগীৰৰ মৃত্যুৰ হত্যাকাণ্ড, জাহাংগীৰৰ মৃত্যুৰ যিহেতু নেকি জাহাংগীৰক কোনে হত্যা কৰিলে, কোনে হত্যা কৰিলে, তাৰ মাষ্টাৰ মাইণ্ড কোন আৰু সুনীল গগৈ ক'ত পলাতক অৱস্থাত আছে, সেই গোটেইবোৰ তথ্য আৰক্ষীৰ হাতত। এতিয়া প্ৰায় 80টা দিন পাৰ হৈ গ'ল, যিহেতু নেকি সকলো তথ্য প্ৰমাণ এই ঘটনাটো যি মৃতদেহ উদ্ধাৰ কৰা হৈছিল সেই মৃতদেহটো চিনমুণ্ড, সেই মৃতদেহটো জাহাংগীৰৰ আছিল। প্ৰথমতে কৈছিল সুনীল গগৈৰ সেই মৃতদেহ, কিন্তু এতিয়াও DNA টেষ্টৰ মতে সেই চিনমুণ্ডটো হ'ল জাহাংগীৰৰ হয়। 1 জুনত হাপতীয়া গাঁৱত সেই মৃতদেহটো উদ্ধাৰ কৰা হৈছিল আৰু 2 জুনত সেই গোটেইখিনি কথা পোহৰলৈ আহিছিল। তেতিয়াৰ পৰা সুনীল গগৈ কোনো খা খবৰ নাই আৰু সুনীল গগৈ পলায়ন কৰিলে। এতিয়া সুনীল গগৈ ক'ত পলায়ন কৰিলে ডিজিপিৰ ভাষ্য আপোনালোকক শুনাম। আৰু যিহেতু নেকি সুনীল গগৈ এতিয়া জীয়াই আছে, পলাতক অৱস্থাত আছে আৰু সুনীল গগৈ যোনে এতিয়া ডিজিপিৰ কথা কওঁ যে ডিজিপিয়ে ফুটপ্ৰিণ্ট পাইছে আৰু কলৈ গৈছে সুনীল গগৈ সকলো তথ্য প্ৰমাণ পাইছে ডিজিপিয়ে আৰু অসম আৰক্ষীয়ে কিছু তথ্য প্ৰমাণ পাইছে, যিহেতু নেকি সুনীল গগৈ বাৰে বাৰে তেওঁ মোবাইল ফোন চেঞ্জ কৰি আছে, SIM কাৰ্ড চেঞ্জ কৰি আছে।